তুলসীৰ তলত ইটা চাকি back to our channel কি খবৰ আপোনালোকৰ নিশ্চয় ভাল চাগে আমাৰ বহুত বেছি ভাল তো আমি জাকত নতুন ভিডিঅ' লৈ আৰু আজি হৈছে কাতি বিহু সকলোৱে জানে কাতি বিহু বহুত বহুত শুভেচ্ছা জ্ঞাপন কৰিছোঁ সকলোৰে জীৱনৰ ভালো সকলোৰে আৰু বাকী আজি কাতি বিহু বুলি আমিও কিবা অলপ চলপ কৰি আপোনালোকক দেখাম গতিকে ভিডিঅ'টো ভালকৈ চাই থাকক আৰু গাইজ মই অলপ কিবা কিবি লিখা আছিলে মই লিখি আছোঁ পৰীক্ষা আহি আছে গাইজ 1 তাৰিখৰ পৰা সেইকাৰণে মই লেখাই হোৱা নাই এইগিলাখান লিখি আছোঁ তো চাই থাকক আৰু মই অলপমান লিখিছোঁ কি আহি গ'ল নাৰিকল কাটি আছে যিহেতু আজি তুলসীৰ তলত থকি দিব লাগিব সেইকাৰণে আৰু নাৰিকল কণী কাটি আছে দেখাই আছোঁ ৰ'ব এইটো চাওক ডাঙৰ আমি কাটি আছে আৰু এই নাৰিকলকেইটা ফালি ফালি থৈ দিছে আৰু মই এতিয়া বহি আছোঁ আৰু এতিয়া আমি খাম নাৰিকল এই চাওক আমাৰ ঘৰৰ নাৰিকল এই মিঠা না কি কৈ আছোঁ ৰ'ব খাই চাওঁ মস্ত মিঠা আৰু পিছ আৰু এই নাৰিকলৰ পানী ডাবৰ পানী এখনাই দে অলপ কম আৰু জুমুৰি দিচনক যায় এবাৰ ভাত ডাঙৰ হেৰি বনাব জুমুৰি বনাব নোৱাৰে এইবাৰ কাৰাহী দিচনক যায় আৰু এতিয়া আমি তুলসী পুলি ৰুম এয়া মাটি আনি আছে অলপ অলপকৈ এইডাল যোৱা বছৰ ৰুইছিলোঁ ইমান ডাঙৰ হৈছে ডাঙৰ আমি বনাইছে জুমু নাই দিওঁচনক গাল আৰু মই অলপ ড্ৰেছটো চেঞ্জ কৰি ল'লোঁ এতিয়া আৰু এতিয়া চাকি দেখি দিওঁ তো চাই থাকক আৰু এইটো তুলসীৰ তলত এতিয়া চাকি কৃষ্ণ 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 বাটত দিবা আহিছোঁ চাকি আৰু ইয়াতে বেলৰ তলত আখৰ দিছি এতে আখৰ আৰু এতিয়া আমি আহিছোঁ পাকঘৰত এই চাউলৰ সন্মুখত লক্ষীৰ সন্মুখত চাকি এখন দি দিম আৰু এতিয়া আমাৰ এখন থাপনা এতিয়া থানা ঠগি দিছি আৰু এতিয়া চাকিখন দি দিছি আৰু এই কল এই ৰবাব টেঙা আৰু এতিয়া কি আছে আৰু এই ঠগি তুলসীৰ তলত দিয়া চোতালত আৰু এই চাকিখনমান আছে আৰু তো ক'ত দিওঁ আৰু চাৰি কফিটো খালিকে আৰু বাৰান্দাত এখৰ আৰু এই পাকঘৰৰ বাৰান্দাত আৰু এইখন আমাৰ মাটিৰ পাকঘৰটোত আৰু এই পাণৰ গছৰ তলত এখৰ দি দিছে আৰু ইফালে বাগানো আৰু এইখোৰ নাৰিকলৰ তলত যোনডাল গছৰ নাৰিকল আজি আমি খাইছোঁ সেইকাৰণে আৰু যাতে লাগে সেইকাৰণে দি দিলোঁ আৰু ইয়াতে একৰ পিছফালে আমাৰ পথাৰ নাই আকাশ বন্তি দিবা জাগা নাই সেইকাৰণে পিছফালে এখন দি দিলোঁ এবাৰ পিছফালে আৰু ঘৰৰ পিছফালে আৰু এতিয়া অলপমান ধূনা দি আছে ধূনাৰ গানটো বহুত ভাল লাগে গাইছ
গাইজ দেখিছেনে এইবিলাক ঠগি যোগাৰ কৰি থৈ দিছে মায়ে তাৰমানে আমাৰ গাঁৱৰ গোটেইখিনি মানুহ আহিব আহি কিনে ইয়াতে অলপমান আমাৰ চোতালত মানে সকলোৰে ঘৰত যাই কিনে অলপমান নাম গাই কিনে গোটেইখিনি লৈ যায় আৰু আমাক অলপমান দি যায় সেনেকৈ আৰু আহে আৰু যোৱা বছৰৰ হৈছে আপোনালোকক দেখাইছোঁ এইবাৰো আহি আছে আৰু আপোনালোকক দেখাম গতিকে ভিডিঅ'টো ভালকৈ চাই থাকক হাই মই কি হ'লে ওলাই নাছিলোঁ কি কৰিলি মোৰ মাই তই গোটেই উলিয়াই আনি দেখোঁ মোৰ তাত তো গাইজ মই যে কৈছিলোঁ গাঁৱৰ মানুহখিনি আহে তো আহি আছে আমাৰ ঘৰ পাব আৰু মই কেমেৰাটো ফিটিং কৰি ৰখাব ক'ত পাৰোঁ চাওঁ তো চাই থাকক কল লাগিব নেকি কল 150 আহি আছে সেইকাৰণে আমি ঠগি পাতি আছোঁ কোন আহি আছে কোন আহিছে আকৌ গাঁৱৰ মানুহ আহি আছে সমাজ এখন আহি আছে আৰু এই ধূনা লগে আছে তো বহুত ধোঁৱা আহিছে গাই চকুটো ধুচি গোটে ধুনাত ধোঁৱা মস্ত ধোঁৱা আহিব মস্ত ধোঁৱাই চকুটো ধুচি তো গাইছ মানুহগাৰ বুট খাইছোঁ বুটকেইটা একদম টেষ্টি মজা লাগছে আহিলে বুটখিনি মস্ত কাটিছে চব নামা ভাল চেচ দে কাটি দিওঁ গাইছ চেচ হৈ গ'ল তো গাইজ চব কপলা কৈছোঁ নহয় চব গাঁৱৰ মানুহ যায় আমাৰ দেউতাও গৈছিল দেউতা আধাৰ পেগিছে দোকানৰ পৰা আহি কিনে অলপ সময়তে এখনিছে বাকী যিখিনি আছে য'ত প্ৰথমৰ পৰা গৈছে তাহাৰ আৰু এক মনা হৈছে আমাৰ এখনি আমাৰ এনেই থাকিব অ' মা গাজি তো দুটা খাই দিওঁ দক নাৰিকল খাম প্ৰথম মই তো গাইজ আজি বিহুটো আছিলে এইখিনিয়ে সৰুকৈ হ'লেও আমি কাতি বিহুটো পালন কৰোঁ এনেকৈ তো আজি ভিডিঅ' চাই কেনে পাইছে ক'ব আৰু ভিডিঅ'টো ভাল পালে লাইক কৰিব কমেণ্ট কৰিব শ্বেয়াৰ কৰিব লগতে আমাৰ চেনেলটো ছাবস্ক্ৰাইব কৰি দিব বাই বাই আৰু পূজা আহি আছে 2 দিন পিছত পূৰা এনজয় কৰক বাই বাই